আগৰ ছাত্ৰ সন্থা হৈ থকা নাই দুলাৰী বড়ো ফৰাইছা আফাদা খামানি মাवगासिनो दङ দুলাৰী বড়ো ফৰাইছা আফাদা খামানি মাवगासिनो दङ আগৰ ছাত্ৰ সন্থা হৈ থকা নাই এতিয়া আগৰ ছাত্ৰ সন্থা হৈ থকা নাই এতিয়া এম আৰু এমসিএলএ সাব্रै ইউপিপিএল नि नेताफ्रा थाबैनो बिपिएफआव जोगदान जागोन हाग्रामा महिलारी सार्टिफिकेट इउपिपिएल आहा नाय आरो अनागत दिनतो हाग्रामा महिलारी सार्टिफिकेट লৈ প্লাই ইউপিপিএল কাম নকৰে আৰু মই কৈছো আপোনালোকক আমি লব নিদিও বাস যে ইউপিপিএল হয়তো আগৰ সেই জায়গাত গুছি যাব পাৰে যে তেওঁলোকে 2019 কি কয় 21 আগৰ যেটো পৰিস্থিতি আছিল হতৰ অৰ্থাৎ বিদেশী ইলেকচনৰ 2021 আগৰ যেটো পৰিস্থিতি তালে গৈছে তাতকৈ হয়তো বেয়া হ'ব পাৰে আজিৰ দিনত যেটো শুনি আছো বিজেপিও কাৰো লগত মিত্ৰতা নকৰি পেলাই নিৰ্বাচন খেলিব বুলিহে আমি শুনি আছো বিটিচিত আমি কাৰো লগত মিত্ৰতা কৰা নাই এতিয়ালৈকে নীতি এ আছে আমি অকলে নিৰ্বাচন খেলিম কিন্তু কাৰো বিৰুদ্ধে গালি হপনি পাৰি নহয় এম আৰু এমসিএলএ সাব্रै ইউপিপিএল नि नेताफ्रा थाबैनो बिपिएफआव जोगदान जागोन गंगात गा धुइ लम आगर 2-3 बार धुइसु आरो एबार धुइ लम बे एफसा कन्ट्रेक्टर गुरबान जासिगोन आरो बे फोरमान होगासिनो दंखायो दा बिदिनो एडुकेशननि नामाव केम्पेइन खालामब्ला देनां इलेक्शनाव इउपिपिएल भोट होनि लायगोनसो আগৰ ছাত্ৰ সন্থা হৈ থকা নাই এতিয়া তেওঁলোকৰ বৰপেটাৰ সদস্যবিলাক বেলেগ হৈ গ'ল সুৱেও আজিকালি তেওঁলোকৰ ভিতৰৰ পৰিবেশ এনেকে বদলি গ'ল যে তেওঁলোকেও এতিয়া ভাৰত মাতা অসম মাতাৰ হৈ মাত মাতিব নোৱাৰে কোনো এটা দলত স্থায়ীভাৱে নাথাকে কংগ্ৰেছত আছে কংগ্ৰেছৰ পৰা বিজেপিত জপিয়াই দিলে এতিয়া বিজেপিৰ পৰা কোনটো পাৰ্টিত কেতিয়া জপিয়াই দিব সেইটো কোনেও ক'ব নোৱাৰে এম আৰু এমসিএলএ সাব্रै ইউপিপিএল नि नेताफ्रा थाबैनो बिपिएफआव जोगदान जागोन पिएफ দলৰ অসমীয়া মানুহ আছে বঙালী মানুহ আছে বড়ো মানুহ আছে আদিবাসী মানুহ আছে সকলোই আছে মুছলিম মানুহ আছে তো সবকে মেখৰি বুলি কোৱাটো খুব আনফৰ্চুনেট এতিয়া বদলেণ্ডৰ মানুহ যদি মেখৰি হয় তেখেতে কি হয় ইয়াৰ কাৰণে আমাৰ চিফ ডাঙৰীয়া কৈছে আমি যদি মেখৰি হয় তেখেতে বান্দৰ হেতু কাৰণে যে তেখেতে কোনো এটা দলত স্থায়ীভাৱে নাথাকে কংগ্ৰেছত আছে কংগ্ৰেছৰ পৰা বিজেপিত জপিয়াই দিলে এতিয়া বিজেপিৰ পৰা কোনটো পাৰ্টিত কেতিয়া জপিয়াই দিব সেইটো কোনেও ক'ব নোৱাৰে বিটিসি অঞ্চলত বিপিএফে ৰাজনীতিভাৱে 1 নম্বৰ পজিচনত আছে আজিৰ দিনত সেকেন্ডত বিজেপি আছে 3 নম্বৰতহে ইউপিপিএল সক ইউপিপিএল 3 থাকিব না 4 থাকিব না 5 থাকিব তো বিটিআৰ ৰাইজহে ক'ব ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী সাৰ্টিফিকেট নালাগে বুজিছেনে হাগ্ৰামা মহিলাৰী সাৰ্টিফিকেট ইউপিপিএল আহা নাই আৰু অনাগত দিনতো হাগ্ৰামা মহিলাৰী সাৰ্টিফিকেট লৈ প্লাই ইউপিপিএল কাম নকৰে